বন্ধু বান্ধৱীসকল লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ আপডেট যেহেতু অসম চৰকাৰে ইমান দিনে কৈ আছিল যে 1 লাখ নিবনুৱাক চাকৰি দিব কিন্তু বৰ্তমান মাত্ৰ 80,000 পদহে খালী আছে বুলি তেওঁলোকে জনায় বাকি 20,000 পদ কি হ'ব আহক সবিশেষ এই ভিডিঅ'ত আলোচনা কৰোঁ যদিহে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সোমবাৰে জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াৰ উপস্থিতিত 1 লাখ নিযুক্তি সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় বৈঠকত বিভিন্ন বিভাগসমূহে নিজৰ খালী পদৰ সংখ্যাৰ লগতে নতুন পদ সৃষ্টিৰ বাবে বিত্তমন্ত্ৰীক অনুৰোধ জনায় এই উচ্চস্তৰীয় বৈঠকখনত গৃহ বিভাগ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে নৱগঠিত জিলা কেইখনৰ ক্ষেত্ৰতো নতুন পদ সৃষ্টি আৰু ৰাইজৰ সেৱাৰ বাবে প্ৰয়োজনীয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ লগত হোৱা আলোচনা মৰ্মে সোমবাৰে জানিব পৰা যায় যে প্ৰায় 80,000 খালী পদত নিযুক্তি প্ৰদান কৰিব পৰা যাব ইয়াৰ লগতে বহুতো নতুন পদ বিভিন্ন বিভাগত প্ৰয়োজন সাপেক্ষে সৃষ্টি কৰিব পৰা যাব এই পূৰণ কৰিবলগীয়া খালী পদৰ হিচাপ আৰু নতুনকৈ সৃষ্টি কৰিবলগীয়া পদসমূহৰ হিচাপ বিভাগসমূহক অহা 4 দিনৰ ভিতৰত বিত্ত বিভাগত জমা দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগে নিৰ্দেশ দিয়ে যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ